বিহু বতৰ যেতিয়া গাহৰিটোতো থাকিবই তো ৰাতিপুৱাই মই দেখিলোঁ আমাৰ ঘৰত গাহৰি আনি কাটি আছে তো দেখি পিনে মোৰ দিল খুচ বহুত দিনৰ পৰা আকৌ মোৰ গাটো বেয়া এইফালে মোৰ নাকৰ বিষ চকু বিষ মূৰ বিষ চব আৰু পেলাই থৈ দিয়া কাম কেইটামান কৰিব বুলি লৈছোঁ মাৰ গালি খাই খাই তো তাকে কৰি মই ৰিলছ বনালোঁ তাৰপাছতে মায়ে ক'লে যে বাৰীৰ পৰা হালধি অলপ লৈ আন দেউতাই বাৰীতে হালধি খান্দি আছিলে তো মই তাইৰ পৰা লৈ আহিলোঁ গধূলি সময়ত নাচনী ভণ্টি কেইজনীমান আহিছে দেই জেতুকা মিক্সচাৰ কৰি দিব লাগে বোলে তো মই কৰি মেলি দি এইফালে ধূলিৰ পৰা বাচিবৰ কাৰণে মুখত মাস্ক মাৰি আছোঁ ঘৰৰ কাম চলি আছে তো মোৰ নাকৰো অৱস্থা বেয়া এনেদৰে থাকিবলগীয়া হৈছে নিজৰ ঘৰৰ ভিতৰতে আৰু আপোনালোকে বাৰু এই বস্তুটো গোটালে নাই মোক ক'বচোন দে আমাৰ গোটাই মেলি ৰেডি আৰু ভাইটিহঁতে লাও বেঙেনা গুচিবৰ কাৰণে সামগ্ৰী তৈয়াৰ কৰি আছে বিহুৰ পুৰা ফুল প্ৰিপাৰেশ্যন তাতে মাহঁতে পিঠা পনা বনাইছে এয়া হৈছে মালপোৱাৰ কাৰণে মই এটা ইডলি টেষ্ট কৰিও চালোঁ দেই পিঠা বনাই হৈ গ'ল ৰেডি আৰু আপোনালোকক বিহুৰ প্ৰস্তুতি কেনেকৈ জনাব বাৰু আজিলৈ ইমানেই নেক্সট ভিডিঅ' লগ পাম বাই।